फ्रेंड्स আজি ভিডিওটোৰ টপিকটো হ'ল আপোনালোকে নিশ্চয় গম পাইছে যে পাকিস্তানে পুলৱামাত কৰা হে আতংকবাদী যেটো অ্যাটাক কৰিছে হে অ্যাটাকৰ পিছত আমাৰ ভাৰত চৰকাৰে অৰ্থাৎ মোদী চৰকাৰে ব্যৱস্থা লৈছে যে মানে ভাৰতে পাকিস্তানক দিয়া এমএফএনৰ দৰ্জা ঘূৰাই ল'ব অৰ্থাৎ মোস্ট ফেয়াৰ নেশনৰ যেটো মৰ্যাদা প্ৰদান কৰিছিল পাকিস্তানক সেই মৰ্যাদাটো ভাৰতে ঘূৰাই ল'ব কিন্তু আপোনালোকে জানে নে একচুয়ালি এই এমএফএন মানে যেটো দৰ্জা হেতু কি আসলে তেন্তে তাৰ বিষয়ে মই আজি ভিডিওটোত কম কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক আৰু সাবস্ক্ৰাইব কৰাৰ সময়ত কাষতে থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব যাতে মই আগলৈ দিয়া নতুন ভিডিওসমূহ পোনপ্ৰথমে আপোনালোকে পাই যায় দেন ফ্ৰেন্ডছ পলম নকৰাকৈ আজি ভিডিওটো আৰম্ভ কৰোঁ আপোনালোকে নিশ্চয় গম পাইছে যে এমএফএন মোস্ট ফেয়াৰ নেশন ভাৰতে পাকিস্তানক প্ৰদান কৰা এটা মৰ্যাদা কিন্তু আপোনালোকে জানে নে পাকিস্তানে কিন্তু আজিলৈকে ভাৰতক এই এমএফএনৰ দৰ্জাটো দিয়া নাই এমএফএনৰ মৰ্যাদাটো দিয়া নাই তথাপিও ভাৰতে 1996 চনত পাকিস্তানক এই মৰ্যাদাটো দিছিল আৰু 20 বছৰ ধৰি এই মৰ্যাদাটো বাহাল ৰাখাৰ পিছত এতিয়া সেই মৰ্যাদাটো ঘূৰাই লোৱাৰ কথা চিন্তা কৰিছে অৰ্থাৎ ডিসিশন লৈছে সিদ্ধান্ত লৈছে দেন এই মোস্ট ফেয়াৰ নেশন যেটো পাকিস্তানে ভাৰতক প্ৰদান কৰা নাই তাৰ পৰিৱৰ্তে পাকিস্তানে ভাৰতৰ লগত এখন এগ্ৰিমেন্ট কৰিছে নন ডিসক্ৰিমিনেটৰী মাৰ্কেট এক্সেছ এগ্ৰিমেন্ট এইখন পাকিস্তানে ভাৰতৰ লগত চুক্তি কৰিছে দেন फ्रेंड्स আপোনালোকে জানে এমএফএনৰ পৰা মানে প্ৰত্যেকখন ৰাষ্ট্ৰৰে বহুত সুবিধা হয় অৰ্থাৎ এই যে এক্সপোৰ্ট ইম্পোৰ্ট হয় সামগ্ৰীসমূহ দুখন দেশৰ মাজত সেই এক্সপোৰ্ট ইম্পোৰ্টত বহুত ধৰণৰ ৰেহাই পোৱা যায় এমএফএনৰ দৰ্জা থাকিলে আৰু এমএফএনৰ দৰ্জা যিখন কাউন্ট্ৰিৰ হাতত থাকে তেওঁলোকে মাৰ্কেটিং ভ্যালুৰ ওপৰত কোনো ধৰণৰ মানে ভেদভাৱ কৰিব নোৱাৰে অৰ্থাৎ মাৰ্কেটিং ভ্যালু মানে সঠিক ৰূপত থাকে আৰু তেওঁলোকক এমএফএনৰ দৰ্জা প্ৰদান কৰাৰ পিছত এখন দেশে বিশ্বত এখন ডাঙৰ বৃহৎ আকাৰৰ বজাৰ পায় যিখন বজাৰ তেওঁলোকে নিজৰ দেশৰ যিকোনো সামগ্ৰী বিক্ৰী কৰিব পাৰে প্ৰত্যেকটো সামগ্ৰীৰ বাবে তেওঁলোকে এখন ডাঙৰ মঞ্চ অৰ্থাৎ ডাঙৰ বজাৰ পায় যাৰ বাবে সামগ্ৰী বিকাত সুবিধা হয় আৰু এই সামগ্ৰীবোৰ এক্সপোৰ্ট বা ইম্পোৰ্ট যেতিয়া কৰা হয় সেই ক্ষেত্ৰত বহু ধৰণৰ সুবিধা পোৱা যায় ৰেহাই পোৱা যায় এই এক্সপোৰ্ট ইম্পোৰ্টৰ ক্ষেত্ৰত फ्रेंड्स আপোনালোকে গম পাল বহুত সুবিধা আছে এই এমএফএনৰ যেতিয়া আমাৰ ভাৰতে পাকিস্তানৰ পৰা এই এমএফএনৰ দৰ্জাটো কাঢ়ি ললে অৰ্থাৎ মৰ্যাদাটো কাঢ়ি ললে দেন তেতিয়া তেওঁলোকৰ এক বৃহৎ পৰিমাণৰ ক্ষতি হ'ব এইটোতো সকলোৱে গম পাইছে অলৰেডি যে ক্ষতি হ'ব কিন্তু আপোনালোকে জানে নে যে এই পাকিস্তানৰ এই বৃহৎ ক্ষতিৰ লগতে দক্ষিণ এছিয়াৰ ওপৰতো সমগ্ৰ দক্ষিণ এছিয়াৰ ওপৰতো এই বস্তুটো প্ৰভাৱ পৰিব পাকিস্তানৰ যেটো ইমেজ হেতু তললৈ নামি আহিব তেওঁলোকৰ মাৰ্কেটিং ভ্যালুটো নষ্ট হৈ যাব অৰ্থাৎ ডিক্ৰিজ হৈ যাব যেটো তলৰ লেভেলত আহি যাব তো মোস্ট ফেয়াৰ নেশনৰ মৰ্যাদাটো আছে সেই মৰ্যাদাটো আপোনালোকে জানে যে আৰ্টিকেল আমাৰ যিখন সংবিধান আছে কনস্টিটিউশন তাৰে আৰ্টিকেল 21 ৰ বি দফাত আছে যে WTA মোস্ট ফেয়াৰ নেশন অৰ্থাৎ ওয়াৰ্ল্ড ট্ৰেড অৰ্গানাইজেশনে এই মোস্ট ফেয়াৰ নেশন যেটো মৰ্যাদা আছে হেতু তেতিয়া ঘূৰাই ল'ব পাৰে যেতিয়া দেশত সুৰক্ষা সম্বন্ধীয় কিছুমান বিবাদৰ সূচনা হয় তেতিয়া দেশ এখনে অন্য দেশক প্ৰদান কৰা এই মৰ্যাদাটো ধুনিয়াকে ঘূৰাই ল'ব পাৰে আৰু এইটো উল্লেখ আছে আমাৰ সংবিধানৰ আৰ্টিকেল 21 ৰ বি দফাত আপোনালোকে এই এমএফএন বস্তুটো কি আৰু এমএফএনৰ লগত জড়িত থকা গোটেইখিনি ডিটেইলস নিশ্চয় ভিডিওটো চাই গম পালে বা বুজি পালে দেন फ्रेंड्स আপোনালোকে যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক কৰক শেয়াৰ কৰক কমেন্ট কৰক দেন फ्रेंड्स নাও বাই বাই টেক কেয়াৰ